हेलो बंधु बान्धवीসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কেস ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅৰ সৈতে তো আজি ভাবিলে আপোনালোকক কেইটামান লং জাম্পৰ টিপছ দিম যিকিটা টিপছ আপোনালোকে এপ্লাই কৰি লং জাম্প পাস কৰিব পাৰিব আৰু আমাৰ অসম পুলিচত জয়েন কৰিব পাৰিব তো ইয়াৰ আগৰ ভিডিঅটো মই বনাইছিলো ৰানিংৰ টিপছ কেইটামান দিছিলো তো আপোনালোকে যদি এতিয়াও সেই ভিডিঅটো চোৱা নাই তেনেহলে মোৰ ডেসক্ৰিপচনত লিংক পাই যাব আপোনালোকে সেই লিংকত গৈ পেলাই আগৰ ভিডিঅটো চাই ল'ব তো আজি লং জাম্পৰ ওপৰত দুটামান তিনটা টিপছ দিম সেই তিনটা টিপছ আপোনালোকে ভালকে মানে এপ্লাই কৰিব আৰু মোৰ ভিডিঅটো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বুলি আশা ৰাখিলো তেতিয়াহে আপোনালোকৰ উপকৃত হ'ব তো আপোনালোকে যদি ভিডিঅটো চাই ভাল পায় এটা লাইক কৰি দিব আৰু লাষ্টত এটা কমেন্ট কৰি দিব তো পাৰিলে ভিডিঅটো শেয়াৰ কৰি দিব আৰু যদি আপোনালোকে এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো বলক এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো মানে টিপছ কিটাৰ ফালে আগবাঢ়ি যাওঁ আৰু আপোনালোকে যদি মোৰ টিপছ কিটা এপ্লাই কৰি পেলাই যদি আপোনালোকে লং জাম্পত পাস কৰে তেনেহলে মোক কমেন্ট সেকশনত আহি পেলাই ৰিজাল্টৰ পিছত জনাবলৈ নাপাহৰিব তো বলক টিপছ কিটাৰ ফালে এতিয়া আগবাঢ়ো লং জাম্পটো কেনেকৈ মাৰিব লাগে তো তাৰ ফাৰ্স্ট টিপছটোৰ ফালে মই আগবাঢ়িছো ফাৰ্স্ট টিপছটো হ'ল কি আপোনালোকে বডিটো ৱাৰ্ম কৰি ল'ব মানে সৰু সৰু কিবা কিবি এক্সাৰসাইজ কৰি ল'ব তো যাতে বডিটো অলপ হিট কৰি ল'ব তো তেতিয়া আপোনাৰ লং জাম্পটো মাৰিবলৈ ভাল হ'ব তো ফাৰ্স্ট টিপটো হ'ল সেইটোৱে যে আপোনালোকে বডিটো ৱাৰ্ম কৰি ল'ব এতিয়া আহিলো সেকেন্ড টিপছটো হ'ল কি আপোনালোকে যেতিয়া দৌৰি আহিব আতৰ পৰা তাৰ এটা ডিসটেন্স বনাই ল'ব যত আপোনাৰ টাৰ্গেটটো দিয়া থাকিব মানে টাৰ্গেটটো কি লাইনটো যত দিয়া থাকিব তাৰ পৰা আপুনি 25 খোজ বা 28 খোজ মান ডিসটেন্স মানে পিছলে আহি ল'ব হেতু আপোনাৰ দৌৰাৰ ৰাস্তাটো বনাই ল'ব নিজে মানে ভৰিৰে খোজ কাঢ়ি যাব আৰু খোজ কাঢ়াটো মানে এনেকুৱা ধৰণৰ কৰিব যাতে মানে ভৰি লেং মেলি নহয় তো ৰানিংটো যেনেকৈ কৰে আপোনালোকে যিটো স্পিডত আপুনি ৰানিং কৰিব সেই হিচাপতে আপুনি 25 খোজ বা 28 খোজ বনাই ল'ব তো আতৰ পৰা দৌৰি আহিবৰ কাৰণে তো আপোনালোক আৰু এটা কথা যেতিয়া আপোনাৰ সেই লাইনটো থাকিব লাইনটোৰ পৰা আপোনাৰ টাৰ্গেটটো মানে মাটিত যত খানা আছে একদম লাষ্টত তাৰ আপুনি এতিয়া ভাবিব লাগে যে মই একদম লাষ্টলৈকে যাম তো ওচৰত মই নেমাৰ একদম লাষ্টত আপোনাৰ চকুটো একদম লাষ্টত থাকিব আৰু আপুনি যেতিয়া লং জাম্পটো মাৰিব তো সেই লাইনটো প্ৰথমতে যি চাই ল'ব তো পিছত আহি ৰানিং কৰি আহি পেলাই আহি থাকোতে আপুনি লাইনটো চাই নাথাকিব লাইনটো চাই থাকিলে আপোনাৰ এনেকুৱা হ'ব যে মই লাইনটো গছকিলে মানে মই কেনসেল হৈ যাও তো এখানে লাইনটোৰ প্ৰতি অকনোৱে ধ্যান নিদিব আপোনালোকে এটা ধ্যানত মনত ৰাখি ল'ব এক্সাম্পল হিচাপে কো আপোনালোকে যেতিয়া ফৰটো ক্ৰিকেট খেলিবলৈ ষ্টাৰ্ট কৰিছিল তেতিয়া বল দিছিলে তো আপোনাৰ সেই লাইনটো ক্ৰস কৰি যাব নালাগে তো আপোনালোকে প্ৰথমতে চাই লৈছিলে কিন্তু তাৰ পিছত তো এতিয়া যদি আপোনালোকে ক্ৰিকেট খেলে তো তেতিয়া হলে তো আপোনালোকে লাইনটো চাই নলয় ডাইৰেক্ট বল দি দিয়ে ঠিক তেনেদৰে ইয়াতো কৰিব লং জাম্পটো তো আপুনি যেতিয়া দৌৰি আহিব তেতিয়া ইয়াৰ পৰা ডাইৰেক্ট জাম্প মাৰিব তো চাই নলব তো মোৰ সেকেন্ড টিপছটো আছিল হেতুৱে যে আপুনি লাইনটো পিছত নাচাব আৰু আপোনাৰ টাৰ্গেটটো একদম লাষ্টত বুলি ভাবিব পাস কৰ ফেল কৰাৰ পিছৰ কথা আপুনি একদম লাষ্টত বুলি ভাবিব তো এতিয়া আহিলো আমি থাৰ্ড টিপছটো এনেকুৱা ধৰণৰ আপুনি আতৰ পৰা আহিলে নৰ্মেল স্পিডত দৌৰি যেতিয়া আপুনি লাইনটোৰ ওচৰ পালেহি তেতিয়া আপুনি পুৰা স্পিড দিব সেইখিনি জেগাত আৰু স্পিড দিয়াৰ লগে লগে আপুনি এনেকুৱা কৰিব যাতে মাটি পুৰা এটা প্ৰেছাৰ দিব ভৰিৰে পুৰা প্ৰেছাৰ দিব তলত যাতে আপুনি ওপৰত উঠিব পাৰে তো তেনেকৈ পুৰা ভৰিৰে তলত প্ৰেছাৰ দিব আৰু ওপৰত উৰিব মানে হাৱাত যাব পৰাকৈ চেষ্টা কৰিব হাৱাত যাবলৈ চেষ্টা কৰিব আপুনি ওপৰদি পুৰা হাৱাত যাব আৰু গৈ পেলাই একদম লাষ্টতে পৰিবগৈ তেতিয়া হাৱাত অকমান হলো হাৱাত যাবলৈ ট্ৰাই কৰিব তো তেনেকৈ যদি আপোনালোকে চাই প্ৰেক্টিস কৰি চাওক লং জাম্প এতিয়াও 2-3 দিন আছে APRO এক্সামলৈ তো আপোনালোকে তেনেকৈ প্ৰেক্টিস কৰি চাওক তো যদি আপোনালোকে এনেকৈ ভাল লাগে তো তেনেকৈ আপুনি এপ্লাই কৰক মই ভিডিঅ'ত দেখাই আছো মই ভিডিঅ' এটা দি দিছো আপোনাৰ পিছতে কেনেকৈ লং জাম্পটো মাৰিব লাগে মোৰ কথাখিনি শেষ হোৱাৰ পাছতে এটা ভিডিঅ' ক্লিপ দি দিম আপোনালোকক তো সেই ক্লিপটো চাই পেলাই আপোনালোকে গম পাব যে লাইনটো থাকিব তাতে আপুনি ভৰিয়ে বহুত জোৰকে তলত প্ৰেছাৰ দিব মাটিত মানে তেতিয়া ওপৰত উঠিব পাৰিব আৰু ওপৰত উঠাৰ লগে লগে আপোনাৰ হাত অকমান যাব ট্ৰাই কৰিব তেতিয়া নিশ্চয় আপোনালোকে লাষ্টত যাব পাৰিব মানে একদম মাটি যত কাটি থোৱা থাকে লাষ্টলৈকে যাব পাৰিব এটোৱে আছিল মোৰ তিনটা টিপছ আপোনালোকে এটা এপ্লাই কৰক আৰু নিশ্চয় আপোনালোকে লং জাম্পত পাস কৰিবই তো আপোনালোকে যোনে পাস কৰে কমেন্ট সেকশনত মোক কমেন্ট কৰিব তো এতিয়া ভিডিঅটো মই দেখাই দিছো আৰু এতিয়া ভিডিঅটো ইমানতে সামৰণি মাৰিছো আৰু যদি নেক্সট কিবা APRO ৰিলেটেড বা এনেকা পুলিচৰ ৰিলেটেড কিবা যদি ভিডিঅ লাগে দেন আপোনালোকে কমেন্ট সেকশনত মোক ক'ব মই নিশ্চয় ট্ৰাই কৰিম ভিডিঅ দিবলৈ তো আপোনালোকক ভিডিঅটো দেখাই দিও আৰু মই ভিডিঅটো এতিয়া ইমানতে সামৰণি মাৰিছো নেক্সট এটা ভিডিঅত পুনৰ লগ পাম আপোনালোকক তো আজিৰ কাৰণে বাই বাই আৰু আপোনালোকে ভিডিঅটো চাই যাব তেতিয়া আপোনালোকে মানে বুজি পাব যে কেনেকৈ মই জাপ মাৰিব লাগে ঠিক আছে ভিডিঅটো মই চালু কৰি দিছো